নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, আপোনালোকক ফাৰজান লাৰ্ণিং ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি আমি পঢ়িবলৈ গৈ আছোঁ HSLCৰ যিটো ইকনমিক্স পাৰ্ট আছে অৰ্থনীতি বিজ্ঞানৰ তাৰে প্ৰথম চেপ্টাৰটো। এইটো হৈছে মুদ্ৰা আৰু বেংক ব্যৱস্থা। আপোনালোকে এই চেপ্টাৰটোত ভিডিঅ'টোত সকলোখিনি কুৱেশ্যন এনচাৰ পাই যাব। মই ইয়াত কেৱল অনুশীলনীৰ কুৱেশ্যনহে লৈ অহা নাই, লগতে প্ৰতি বছৰে অহা প্ৰিভিয়াছ ইয়াৰৰ গোটেইখিনি কুৱেশ্যন এনচাৰৰ লগতে কুৱেশ্যন বেংকসমূহৰ গোটেইখিনি কুৱেশ্যন এনচাৰ মই আপোনালোকৰ বাবে লৈ আহিছোঁ। আৰু MCQ টাইপ কুৱেশ্যনো আছে। আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পায় তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ নাপাহৰিব। আহকচোন ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। লগতে আপোনালোকে ইয়াত চাব পাৰে যে বিনিময় প্ৰথা কি। সামগ্ৰীৰ বিপৰীতে সামগ্ৰিক প্ৰত্যক্ষ বিনিময় হ'ল বিনিময় প্ৰথা। ইয়াত চাব পাৰে চেপ্টাৰটো বহুতেই দীঘল, কিন্তু ইয়াৰ যিবোৰ কুৱেশ্যন আছে মই আপোনালোকৰ বাবে একদম যিবোৰ পৰীক্ষাত আহি থকা ইম্পৰ্টেণ্ট সেইবোৰ লৈ আহিছোঁ। যদি বুজি নাপায় তেন্তে কমেণ্ট কৰি দিব। আহকচোন চেপ্টাৰটো ষ্টাৰ্ট কৰোঁ। আপোনালোকে ইয়াত কুৱেশ্যন এনচাৰখিনি চাব পাৰে। ইয়াৰ প্ৰথম কুৱেশ্যনটোৱে হৈছে বিনিময় প্ৰথা কি। আহকচোন চাওঁ। কোনো এখন দেশে অথবা কোনো এজন ব্যক্তিয়ে নিজৰ দেশত উৎপত্তি সামগ্ৰীসমূহ আন এটা বস্তুৰ বিনিময়ত আনখন দেশক দিলে বা সেই আনখন দেশেও সেইখন দেশৰ উৎপাদিত সামগ্ৰীৰ বাবে নিজৰ দেশৰ উৎপাদিত সামগ্ৰী আনখন দেশক দি অভাৱ পূৰণ কৰা প্ৰথাকে বিনিময় প্ৰথা বোলে। দ্বিতীয়টো হৈছে মুদ্ৰা কি। মুদ্ৰা হৈছে বিনিময়ৰ মাধ্যম হিচাপে সাধাৰণ গ্ৰহণযোগ্যতা থকা আৰু লগতে সামগ্ৰীৰ মূল্যৰ মাপকাঠি আৰু মূল্যৰ ভাণ্ডাৰ হিচাপে কাৰ্য সম্পাদন কৰা যিকোনো সামগ্ৰী। মুদ্ৰাৰ এটা মুখ্য কাৰ্য উল্লেখ কৰা। এইটো মুদ্ৰাই বিনিময়ৰ মাধ্যম হিচাপে কাৰ্য সম্পাদন কৰে। এনে কুৱেশ্যনসমূহ MCQ টাইপত আহে। অব্যৱহৃত মুদ্ৰাৰ এটা উদাহৰণ কি। এইটো হৈছে চেক মুদ্ৰা। প্ৰতিনিধিত্বমূলক কাগজী মুদ্ৰা কি। যি কাগজী মুদ্ৰাই বিনিময়ৰ মাধ্যম হিচাপে কাগজী মুদ্ৰাৰ সলনি সমমূল্যৰ সোণ বা ৰূপলৈ ৰূপান্তৰিত হয়, তেনে কাগজী মুদ্ৰাক প্ৰতিনিধিত্বমূলক কাগজী মুদ্ৰা বোলে। বেংক কি। বেংক হৈছে এবিধ বিত্তীয় অনুষ্ঠান যি ঋণৰ ব্যৱসায় কৰে। 7 নম্বৰ হৈছে ভাৰতীয় ৰিজাৰ্ভ বেংক কোন চনত স্থাপিত হৈছিল। এইটো আহি থাকে কুৱেশ্যনটো। 1935 চনত স্থাপিত হৈছিল। চলিত আমানত কি। চলিত আমানত হৈছে সঞ্চয়কাৰীয়ে যিকোনো সময়তে চেকৰ যোগেদি উলিয়াই আনিব পাৰে। ইয়াত মই লং কুৱেশ্যনো লৈ আহিছোঁ। সংগতিবিহীন অভাৱে বিনিময় প্ৰথাত কি সমস্যাৰ সৃষ্টি কৰে। এইটো যদি দুজন ব্যক্তিৰ অভাৱ সংগতিবিহীন হয় তেন্তে দুয়োটাৰে মাজত বিনিময় সম্ভৱ নহয়। ধৰি লোৱা ক ধান উৎপাদন কৰিছে আৰু খই কুঁহিয়াৰ উৎপাদন কৰিছে, কিন্তু খৰ ধানৰ প্ৰয়োজন হোৱা নাই, খ মাছহে বিচাৰিছে। তেনে অৱস্থাত ক আৰু খৰ মাজত বিনিময় হ'ব নোৱাৰে। খই তেওঁৰ অভাৱ পূৰণ কৰিবলৈ মাছ উৎপাদনকাৰীজনক বিচাৰি পাব লাগিব। এইদৰে সংগতিবিহীন অভাৱে বিনিময় প্ৰথাত সমস্যাৰ সৃষ্টি কৰে। লং কুৱেশ্যনৰ দ্বিতীয়টো হৈছে মূল্যৰ ভাণ্ডাৰ বুলিলে কি বুজা। দুটা মুদ্ৰা ব্যৱস্থাত মুদ্ৰাৰ সঞ্চয় কৰি ৰাখিব পৰা আৰু সঞ্চিত মুদ্ৰা প্ৰয়োজন অনুসৰি সামগ্ৰী ক্ৰয় কৰোঁতে ব্যৱহাৰ কৰিব পৰা এই অৰ্থত মুদ্ৰাক সামগ্ৰীসমূহৰ মূল্যৰ ভাণ্ডাৰ বুলিব পাৰি। তৃতীয়তে মুদ্ৰাৰ কোনটো বৈশিষ্ট্য সবাতোকৈ গুৰুত্বপূৰ্ণ আৰু কিয়। মুদ্ৰাৰ সবাতোকৈ গুৰুত্বপূৰ্ণ বৈশিষ্ট্যটো হ'ল মুদ্ৰাৰ সাধাৰণ গ্ৰহণযোগ্যতা থাকিব লাগিব। কাৰণ মুদ্ৰা যদি গ্ৰহণযোগ্যতা নাথাকে তেতিয়া ই বিনিময়ৰ মাধ্যম হ'ব নোৱাৰে। বিনিময়ৰ মাধ্যম হ'বলৈ হ'লে ইয়াৰ গ্ৰহণযোগ্যতা থাকিব লাগিব। মুদ্ৰাৰ তাৰল্যৰ গুণ কি। যিকোনো মুদ্ৰাৰ সমমূল্যৰ সা-সামগ্ৰীলৈ তৎক্ষণাৎ আৰু প্ৰত্যক্ষভাৱে ৰূপান্তৰিত হোৱা মানে মুদ্ৰাৰ তাৰল্য গুণ আছে। ইয়াকেই মুদ্ৰাৰ তাৰল্য গুণ বোলে। 5 নম্বৰ হৈছে মুদ্ৰাৰ সা-সামগ্ৰীৰ মূল্য উমৈহতীয়া মাপকাঠি ব্যাখ্যা কৰা। যিবোৰ সামগ্ৰী বজাৰত বেচা-কিনা কৰা হয় সেইবোৰ সামগ্ৰীৰ মূল্য আছে। মুদ্ৰাৰ ৰূপত প্ৰকাশ কৰা সামগ্ৰীৰ বিনিময় মূল্যই হ'ল সামগ্ৰীটোৰ দাম। গতিকে মুদ্ৰা সামগ্ৰীৰ মূল্যৰ উমৈহতীয়া মাপকাঠি। কাৰণ সকলো আৰ্থিক সামগ্ৰীৰ মূল্য মুদ্ৰাৰ ৰূপত প্ৰকাশ কৰা হয়। 6 নম্বৰটো হৈছে সসীমবিহীন আৰু অসীমবিহীন
বিহিত মুদ্ৰাৰ পাৰ্থক্য কি? সসীমবিহীন মুদ্ৰাৰ সহায়ত সীমিত মূল্যৰ লেনদেনহে সম্পন্ন কৰিব পাৰে, আনহাতে অসীমবিহীন মুদ্ৰাৰ সহায়ত অধিক মূল্যৰ লেনদেন সম্পন্ন কৰিব নোৱাৰি। আঞ্চলিক গ্ৰাম্য বেংকে কি কাৰ্য সম্পাদন কৰে? এইটো হৈছে আঞ্চলিক গ্ৰাম্য বেংকে মূলতঃ দুটা কাৰ্য সম্পাদন কৰে। প্ৰথমটো হৈছে বেপাৰী আৰু মহাজনসকলৰ পৰা অত্যাধিক সুদ দি ঋণ লোৱা, গাঁওবাসীলৈ অতি কম সুদৰ হাৰত ঋণ প্ৰদান কৰি দুখীয়া গাঁওবাসীক সকাহ দিয়া, গ্ৰাম্য সঞ্চয় সংগ্ৰহ কৰি বিভিন্ন উৎপাদনমূলক কাৰ্যত সেই সঞ্চয় ব্যয় কৰা। বেংক প্ৰতিষ্ঠানসমূহে বেংকতকৈ কি অৰ্থত বেলেগ? এইটো হৈছে বেংকৰ দৰে আন বেংক বিত্তীয় প্ৰতিষ্ঠানসমূহে সঞ্চয়কাৰীৰ পৰা সঞ্চয়সমূহ সংগ্ৰহ কৰে আৰু সেই সঞ্চয় বিভিন্নজনলৈ ঋণ হিচাপে আগবঢ়ায়। কিন্তু বেংকৰ ক্ষেত্ৰত যিবোৰ বেংকৰ জৰিয়তে সঞ্চয়কাৰীয়ে নিজৰ জমা ধন উলিয়াই আনিব পাৰে, অনা বেংক প্ৰতিষ্ঠানসমূহে চেকৰ যোগান নধৰে আৰু সেয়েহে চেকৰ জৰিয়তে এনেবোৰ প্ৰতিষ্ঠানৰ পৰা সঞ্চয়কাৰীয়ে নিজৰ জমা ধন উলিয়াই অনাৰ সুযোগ লাভ নকৰে। বেংকত যিদৰে সঞ্চয়কাৰী সঞ্চয় বীমা আঁচনি থাকে, ঠিক তেনেদৰে অনা বেংক প্ৰতিষ্ঠানসমূহ এনে বীমাকৰণৰ ব্যৱস্থা নাথাকে। এইটো আহাচোন চাওক, বিনিময় প্ৰথাৰ 4টা অসুবিধা আহি থাকে এই কুৱেশ্যনটো। ইয়াতে চাব পৰা সংগতিবিহীন অভাৱ হয়, হিচাপ নিকাচৰ উমৈহতীয়া এককৰ অভাৱ হয় আৰু বিভাজনকাৰী অসুবিধা। সংগতিবিহীন অভাৱত হ'ব বিনিময় প্ৰথা সাধাৰণতে অভাৱৰ সংগতিৰ ওপৰত নিৰ্ভৰ কৰে। ইয়াত বিনিময় কাৰ্য সম্পাদন কৰিব বিচৰা ব্যক্তি দুজনৰ হাতত থকা সামগ্ৰীসমূহ পৰস্পৰৰ অভাৱ পূৰণ কৰিব পৰা সামগ্ৰী হ'ব লাগিব। হিচাপ নিকাচৰ উমৈহতীয়া প্ৰকাৰ। এককৰ অভাৱ। সকলো সামগ্ৰীৰ মূল্য আৰু সামগ্ৰীৰ দ্বাৰা নিৰ্ধাৰণ বা প্ৰকাশ কৰিব লাগিব। ফলস্বৰূপে যিটো সামগ্ৰীৰ বিপৰীতে অন্য সামগ্ৰী বিনিময় হাৰ ভিন্ন হ'ব। এনেদৰে প্ৰতিটো সামগ্ৰীৰ বিপৰীতে বিনিময়ৰ হাৰ মনত ৰখা অসম্ভৱ। বিভাজনকাৰী অসুবিধা। বিনিময় প্ৰথাত সৰু সৰু অংশলৈ ভাগ কৰিব নোৱাৰি সামগ্ৰীবোৰ আহুকালৰ সৃষ্টি কৰে। চতুৰ্থটো হৈছে মূল্যৰ ভাণ্ডাৰৰ অভাৱ। বিনিময় প্ৰথাত মূল্যৰ ৰূপত সামগ্ৰীৰ ভাণ্ডাৰ সঞ্চয় কৰিব লাগিব, কিন্তু সামগ্ৰীৰ ৰূপত মূল্যৰ ভাণ্ডাৰ সঞ্চয় কৰিলে নিৰ্দিষ্ট কিছুমান সমস্যাৰ সৃষ্টি হ'ব, যেনে সামগ্ৰীৰ ভাণ্ডাৰ সঞ্চয়ৰ খৰচ। গাখীৰ, মাছ, কণী আদিৰ দৰে ক্ষয়িষ্ণু বা পচনশীল দ্ৰব্যসমূহৰ ক্ষেত্ৰত মূল্যৰ হানি হ'ব। মুদ্ৰাৰ যিকোনো 4টা বৈশিষ্ট্য ব্যাখ্যা কৰা। প্ৰথমতে হ'ল মুদ্ৰাৰ সাধাৰণ গ্ৰহণযোগ্যতা থাকিব লাগিব, নহ'লে মুদ্ৰা বিনিময়ৰ মাধ্যম হ'ব নোৱাৰে। মুদ্ৰাৰ বৈশিষ্ট্যসমূহৰ ভিতৰত এইটোৱেই সবাতোকৈ গুৰুত্বপূৰ্ণ বৈশিষ্ট্য। দ্বিতীয়টো হৈছে মুদ্ৰাৰ চিনাক্তকৰণ সহজ হ'ব লাগিব, আন সকলোবোৰ সামগ্ৰীতকৈ ই বেলেগ হ'ব লাগিব। মুদ্ৰা চিনাক্তকৰণ সহজ নহ'লে সামগ্ৰী বেচা-কিনাৰ সময়ত জটিলতাই দেখা দিব। মুদ্ৰা সহজে নষ্ট হৈ যোৱা সামগ্ৰী হ'ব নোৱাৰিব। মাছ, কণী, গাখীৰ ইত্যাদি কোনোটোৱেই মুদ্ৰা হ'ব নোৱাৰে, কাৰণ এইবোৰ সামগ্ৰী বেছি দিনলৈ নিটিকে। মুদ্ৰা সঞ্চয়ৰ ভাণ্ডাৰ হ'ব লাগিব, মুদ্ৰা বেছি দিনলৈকে টিকিব লাগিব। চতুৰ্থটো হৈছে মুদ্ৰা পূৰ্ণ সাদৃশ্যযুক্ত হ'ব লাগিব। সদৃশ্য পৰিমাণৰ মুদ্ৰা সকলো দিশৰ পৰা অবিৰত একেই হ'ব লাগিব, অৰ্থাৎ আকাৰ, আকৃতি, কাগজৰ গুণাগুণ আদি সকলো দিশৰ পৰা। ইয়াত মই লং কুৱেশ্যনৰ লগতে শ্বৰ্ট কুৱেশ্যনসমূহ লৈ আহিছোঁ, আপোনালোকে চাব পাৰে। যদি আপোনালোকৰ প্ৰিভিয়াছ ইয়েৰৰ আৰু বহুতো কুৱেশ্যন আছে, সেইসমূহো লাগে, তেন্তে মোক কমেণ্ট কৰি দিব। মই সেইসমূহ ভিডিঅ'লৈ আপোনালোকক নতুন এটা ভিডিঅ' আপোনালোকৰ বাবে লৈ আহিম। লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক, শ্বেয়াৰ, কমেণ্ট কৰিবলৈ নাপাহৰিব। ধন্যবাদ।